সো হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল AS02 ব্লগ। আজি বহুত দিন হৈ গ'ল ব্লগ বনোৱা নাই বহুত দিন হৈ গ'ল। মানে মোৰ ওচৰে পাজৰে থকা সকলোবিলাক মানুহে মানে সুধি থাকে, সময় পোৱা নাই, সেইকাৰণে ব্লগ শ্লগ বনোৱা হোৱা নাই। চ' আজি বহুত দিনৰ মূৰত 25 দিন 30 দিনমান হৈ গ'ল, তাৰপাছত মই আজি ব্লগটো বনাবলৈ মানে সময় পাইছোঁ। চ' মানে তেনেকুৱা এটা সময় পাইছোঁ, গতিকে আজি ব্লগটো বনাইছোঁ। মোৰ খবৰ খাতি ভাল, আপোনালোকৰ কি খবৰ খাতি এবাৰ কমেণ্ট কৰি জনাব। যাৰ যাৰ বেয়া চলি আছে তেখেতলোকৰ কাৰণে মই প্ৰাৰ্থনাটো কৰিয়ে দিওঁ সদায়, হয়নে নহয়? চ' আজি ব্লগটো আৰম্ভ কৰিছোঁ মানে মই আপোনাৰ কপিলি ব্ৰিজত। আমাৰ এইখন হৈছে কপিলিৰ ওপৰৰ এখন দক্ষিণ পাত, মানে আমাৰ যোনখন নগাঁও ডিষ্ট্ৰিক্টৰ কাৰ্বি আংলং আৰু মানে চাপৰমুখৰ একদম খম মাজত, একদম পূৰা খম মাজত মানে আমাৰ এই কপিলি ব্ৰিজখন হৈছে। এই ব্ৰিজখন হওঁতে আপোনালোকে বিশ্বাস নকৰিব, হয়তো হাঁহি দিব। এই ব্ৰিজখন যেতিয়া মানে আধাৰশিলা স্থাপন কৰিছিলে, এই ব্ৰিজখন আধাৰশিলা স্থাপন কৰিছে 2001 চন বা 2002 চন তেনেকুৱা হ'ব। ইমান এটা মনত নাই, কাৰণ আমি তেতিয়া সৰু মা দেউতা বা গাঁৱৰ মানুহৰ মুখতে শুনিবলৈ পাইছিলোঁ যে এই ব্ৰিজখন 2001 চন নে 2 চনত মানে আধাৰশিলা স্থাপন কৰিছিলে। 2001 চন বা 2002 চনৰ পৰা আপোনালোকে ভাবি চাওক, এই ব্ৰিজখন হৈছে মাত্ৰ 2022 চনত 2022ত এই ব্ৰিজখন কমপ্লিট হৈ মানে মানুহ আপ ডাউন কৰিবলৈ পৰা কণ্ডিশ্যন হৈছে 2022 চনত। তেন্তে আপোনালোকে ভাবি চাওক যে ইমান বছৰ 157 মিটাৰ মানে লেন্থ হয় এই ব্ৰিজখনৰ। এই 157 মিটাৰ লেন্থৰ এই আইৰণ ব্ৰিজখন বনাওঁতে ইমান বছৰ লাগি গ'ল। ভাবক 2001 চনৰ পৰা 2 চনৰ পৰা 2022 চন, কিমান চন মানে 20 বছৰ 18 বছৰ এই ব্ৰিজখন বনাওঁতে লাগিছে। এইবোৰ হৈছে আমাৰ চৰকাৰৰ ফালৰ পৰা মানে লাপৰবাহ কৰাৰ কাৰণে হৈছে এইবোৰ। আমি এই ব্ৰিজখন হ'বৰ কাৰণে বহুতবাৰ ৰহাত গৈ পেলাই ধৰ্ণা দিছোঁ, মানে আমাক ব্ৰিজখন কমপ্লিট কৰি দিয়ক মানে তথাপিও কাম বন নকৰে। 6 মাহ কাম হ'ব, 1 বছৰ বেকাৰ যাব। তেনেকৈ মানে এই ব্ৰিজখন আজি 18-19 বছৰমানৰ পাছত এই ব্ৰিজখন কমপ্লিট হৈছে। সেইকাৰণে মনটো বহুত ভাল লাগিছে। আমাৰ এতিয়া বহুত সুবিধা হৈছে, ৰাতি হ'লে আমি আহিব পাৰোঁ। নহ'লে আগতে আমি মানে ৰাতি এই কপিলিখনৰ কাৰণে আমি ৰাতি পাৰ হ'বলৈ মানে এই পাৰলৈ আমি মানে পাৰ হ'বলৈ নোৱাৰোঁ, কাৰণ তেতিয়া নাও আছিলে। নাও মানে ৰাতি বন্ধ হৈ যায়, আমাক পাৰ কৰি নিদিয়ে। ৰাতি আমি ক'ৰবাৰ পৰা যদি আহোঁ তেতিয়াহ'লে আমি ৰাতিটো এই পাৰে থাকি যাবলগীয়া হৈছিলে। ইপাৰ হ'বলৈ আমি নোৱাৰোঁ মানে কোনো পধ্যে সন্ধিয়া হোৱাৰ পাছত। চ' সেই টেনশ্যনটো বৰ্তমান শেষ হ'ল এই ব্ৰিজখন হোৱাৰ পৰা। চ' মনটো ভালেই বাৰু লাগিছে। ব্ৰিজখন হৈ যোৱা আজি আপোনাৰ 1.5-2 বছৰ হৈ গ'ল। চ' ব্লগটো আৰম্ভ কৰোঁ। আপোনালোকক মটৰ ব্লগিঙত লগ পাইছা। আজি মই হেলমেটটো নাই অনা, মানে ওচৰতে যাম বুলি মানে মই হেলমেটটো নাই অনা। চ' হাতদিয়ে যিমানখিনি ৰাস্তাটো পাৰোঁ দেখাবলৈ মই আপোনালোকক হাতদিয়ে মানে ব্লগিং কৰি দেখাবলৈ চেষ্টা কৰিম। বাকী মই গৈ আছোঁ অলপমান খলিহৈ আনিবলৈ, মানে মাছৰ কাৰণে দানা বনাই পেলাই মাছক খুৱাবলৈ মানে অলপমান খলিহৈ আনিব গৈ আছোঁ। ইয়াৰ আগতে মই ফ্ল'টিং দানাটো যোনটো মানে আপোনাৰ পানীৰ ওপৰত উপঙি থাকে, সেই ফ্ল'টিং দানাটো মাছক খুৱাই আছিলোঁ, কিন্তু মানে দানাটো বৰ্তমান শেষ হৈ গ'ল। আমি ব্লগটো আৰম্ভ কৰোঁ।
ৰাতিপুৱা 3 কুইণ্টেলমান বোলে লৈ গ'ল, সেইকাৰণে খলিহৈ পূৰা ফিনিছ। চ' এতিয়া খলিহৈটো নাপালোৱে, আকৌ মাছৰ দানাৰ কাৰণে আকৌ বেলেগ কিবা মানে যোগাৰ দিব লাগিব এতিয়া। চ' এতিয়া আৰু ব্লগ কি কৰোঁ ঠিক নাই, মানে মই হেলমেটটো নাই বেছি দূৰলৈতো যাবলৈ নোৱাৰোঁ। মই ভাবিছিলোঁ যে খলিহৈটো লৈ আপোনালোকক সন্ধিয়া সময়ত অকণমান আমাৰ চাপৰ মুখৰ মানে চাপৰ মুখখন দেখাম বুলি, কিন্তু এতিয়া হয়তো মানে সেইটো নহ'ব। চ' ব্লগটো যদি মোৰ ইয়ালৈকে চাই আছিল তেতিয়াহ'লে থেংক ইউ বহুত। যদি ব্লগটো চাই ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ইমানতে কৈ বাই বাই আৰু।